কি আকৌ কি হ'ল হেই ৰ কি হ'ল কথাটো কোৱা আগতে তাৰপিছত লাগিলে ঘৰৰ ওচৰৰ কেইটামানকো লৈ আহিবিও মোক মাৰিবলৈ তেতিয়াহ'লে শুন এই মোৰ পৰা যে টকাখিনি ধাৰলৈ নিছিল কি নিদিয় নেকি নে একেবাৰে ৰাখি থ'ম বুলি ভাবিছ হেৰ' দিম কিন্তু তাৰ আগতে মোক কথা এটা ক তোৰ পৰা লৈছিলিনো কেতিয়াও ধাৰলৈ কিয় সিদিনা যে সন্ধিয়া লৈছিলি পাহৰিলি নেকি তেতিয়া তই নিচাত আছিলি মোৰ মনত পৰিছে এতিয়া কিন্তু সেইদিনাখনতো সেইখিনি টকা দি দিলো তোক কেতিয়া দিলি কিয় তোৰ মনত নাই শনিবাৰে যে সন্ধিয়া তই নিচাত আছিলি যে তেতিয়াই দি দিলো লোৱাটো হ'লে মনত নাথাকে হয় নেকি তেনেকে মনত পৰা নাই বাৰু সেইবিলাক তই বাদ দে এতিয়া তই মোক বস্তু এটা দেখাই দেচোন কিনো সেই জিঅ' প্ৰাইম মেম্বাৰশ্বিপটো যে 1 বছৰৰ কাৰণে বঢ়াই দিছে সেইটো কেনেকে মেনুৱেলি কৰিব লাগে মই পৰা নাই তই দেখাই দেচোন সেইটোকে নাজানো চা মই মোবাইলত দেখাই দিছোঁ চা মোবাইলত তই দেখুওৱা যদিহে আপোনাৰ মোবাইলত মাই জিঅ'ৰ এপছটো আছে তেতিয়া অ'পেন কৰিব আৰু যদি নাই আপুনি প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰি ল'ব পাৰিব মাই জিঅ' এপছটো অ'পেন কৰক অ'পেন হোৱাৰ লগতে আপুনি ওপৰতে দেখিব নটিফিকেশ্যন ওলাই থাকিব ইয়াতে গেট নাওত ক্লিক কৰক এইটো প্ৰত্যেকে মেনুৱেলি কৰিব লাগিব চিমখন যদি মেনুৱেলি নকৰে তেতিয়াহ'লে আপোনাৰ 1 বছৰ ফ্ৰী প্ৰাইম মেম্বাৰশ্বিপ নাপাব এইটো মেনুৱেলি কৰিব লাগিব এতিয়া হৈ গৈছে মোৰ এইটো প্ৰচিডত ক্লিক কৰিব লাগিব এতিয়া মোৰ সম্পূৰ্ণ এইটো 1 বছৰৰ কাৰণে মোৰ ছাকচেছফুলি আহি গৈছে আপোনাৰ ই ডান কৰিব আৰু আপোনাৰ এতিয়া 1 বছৰৰ কাৰণে আপুনি প্ৰাইম মেম্বাৰ বনি গৈছে এতিয়া বুজি পালি এইটো কামকে 15-20 দিনৰ ভিতৰত নিজে কৰিব লাগিব মেনুৱেলি ঠিক আছে এতিয়া মই কৰি ল'ম বাৰু দে